Hello everyone, good morning. এতিয়া মই গৈ আছোঁ এয়াৰপৰ্টলৈ, মানে মই আজি ঘৰ গৈ আছোঁ। এবাৰ হোম কলিং নহয়, এবাৰ ইউনিভাৰ্চিটি কলিং। চ' এটা স্পেচিয়েল কামত গৈ আছোঁ ঘৰলৈ, আৰু দিপুৱে মোক এয়াৰপৰ্টত থ'ব আহিছে। এতিয়া 6:30 হৈছে, মোৰ 8টা বজাত আছে ফ্লাইট। চ' ব'লক, আৰু মেইন কথাটো হ'ল মোৰ ভণ্টিহঁতে নাজানে মই ঘৰ গৈ আছোঁ বুলি। চ' এইটো ছাৰপ্ৰাইজ হ'ব। চ' ব'লক কেনেকৈ ৰিয়েক্ট কৰে দেখাম, আৰু মোৰ জাৰ্ণিটো কেনেকুৱা হয় সেইটো দেখাম। চ' লেটছ ষ্টাৰ্ট দ্য ব্লগ। এয়াৰপৰ্ট আহি সোনকালে পাইছিলোঁ, বাট এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ লাইন ধৰি থাকোঁতে মোৰ বৰ্ডিং আজিও দেৰি হ'ল। ইমাৰ্জেঞ্চিত বৰ্ডিং কৰালোঁ যদিও মোৰ যদি বেগত 1 কেজি বেছি নোলায়, মোৰতো জাৰ্ণি কেতিয়াও কমপ্লিট নহ'বই। গতিকে আকৌ ইটো বেগ খুলি সিটো বেগ খুলি চাফল কৰিছোঁ বস্তু 1 কেজি কমাবলৈ, নহ'লেতো এক্সট্ৰা পে' কৰিব লাগিব। বাট ফাইনেলি মোৰ চেক ইন হ'ল, আৰু তাৰপাছত মই লগ পালোঁ নাগমাক। আৰু তাইক লগ পাই এনেকুৱা লাগিল যেন আমি প্ৰথমবাৰৰ কাৰণে লগ পোৱা নাই, আমি বহুত দিনৰ পৰাই চিনি পাওঁ। প্ৰথম লগ পোৱাৰ পাছতো মানুহে যে ইমান হেল্প কৰিব পাৰে, মই সেইটো কথা আজিহে বুজি পালোঁ। কাৰণ মোক প্ৰতিবাৰে এয়াৰপৰ্টৰ পৰা পিক কৰিবলৈ মোৰ দেউতা আহে, বাট এইবাৰ যিহেতু দেউতাই গম নাপায়, গতিকে অহাও নহ'ব। আৰু মোৰ সেইটো চিন্তা বহুত হৈ আছিলে যে মই এয়াৰপৰ্টৰ পৰা জালুকবাৰীলৈ কেনেকৈ যাম, কাৰণ মই জালুকবাৰীত আকৌ তেজপুৰৰ গাড়ীত উঠি ঘৰ যাব লাগিব। বাট নাগমাই মোক সেইখিনি হেল্প কৰিলে, আৰু তাৰ কাৰণে তাইক বহুত বেছি থেংক ইউ মানে। চ' তাৰ লগতে মই আহি গুৱাহাটীৰ পৰা জালুকবাৰী পালোঁ, আৰু মোক গাড়ীত উঠাই দিলে, আৰু 4 ঘণ্টা মূৰত মই আহি ঘৰ পালোঁ। আৰু ৰিয়েকশ্যন চাওক, মই আহি পাওঁতে দেউতা ঘৰত নাছিলে। তাৰপাছত দেউতাও আহিলে, আৰু দেউতাকো দিলোঁ ছাৰপ্ৰাইজটো। খং কৰিছিল, বাট ষ্টিল হেপ্পী। চ' আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। আকৌ লগ পাম নতুন ব্লগত। আজিলৈ বাই।